হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' আছে হোৱাটছআপৰ নতুন ফিচাৰ্ছৰ বিষয়ে। আপোনালোকতো আজিকালি সকলোৰে হোৱাটছআপ আছে। তেনেস্থলত মই এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে বলক সময় লোকচান নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হোৱাটছআপৰ নতুন ফিচাৰ্ছ। হয়, হোৱাটছআপৰ নিউ ফিচাৰ্ছখিনিৰ বিষয়ে জানিবলৈ আমি ফাৰ্ষ্টত যাব লাগিব এই হোৱাটছআপ অ'পেন কৰিব লাগিব। প্ৰথম পইণ্টটো হৈছে পিন অপশ্যন। পিন অপশ্যনটো আমি কি কৰিব পাৰোঁ, যাক আমি ফাৰ্ষ্টত ৰাখিব বিচাৰোঁ সদায় মেছেজ পাবৰ বাবে, তেওঁ কাৰণে আমি আগত ৰাখিব বিচাৰোঁ। তেওঁ যোনে মেছেজ দিব, ধৰক আমি আপোনাৰ প্ৰিয়জনে হওক বা যোন হওক, ফ্ৰেণ্ড হওক, আমুক হওক তামুক হওক, তেওঁ আমি সদায় আগত ৰাখিব বিচাৰোঁ। তাৰ বাবে আমি লং প্ৰেছ কৰিব লাগিব। লং প্ৰেছ কৰিলে এই ওপৰত এটা পিন অপশ্যন পাব। মোৰ অলৰেডি পিন অপশ্যনটো হৈ আছে, সেইকাৰণে পিন অপশ্যনটো কটা আছে। এনেকৈ প্ৰেছ কৰি দিব আপুনি পিন অপশ্যনটোত, অলৰেডি আপোনাৰ প্ৰিণ্ট হৈ যাব। মোৰ প্ৰিণ্ট হৈ আছে। ছেকেণ্ড অপশ্যনটো হৈছে ষ্টেটাছ টপ টিপ। যে আমি যে ষ্টেটাছ দিওঁ, এই ষ্টেটাছবোৰ কোনোবাই চাব পাৰে, কোনোবাই নাচাব পাৰে, কাৰোবাক দেখাবও মন যাব পাৰে, আপোনাৰ কাৰোবাক দেখাব মন নাযাবও পাৰে। তাৰ বাবে আমি যাব লাগিব একাউণ্টছত। তাৰ পাছত প্ৰাইভেচি যাব লাগিব। তাৰপিছত ষ্টেটাছটো দেখিছে মাই কণ্টেক্ট আচলতে আপোনাৰ যিমানখিনি হোৱাটছআপ কণ্টেক্ট থাকে সকলোখিনি কণ্টেক্ট আপোনাৰ ষ্টেটাছটো দেখিব। ছেকেণ্ড বস্তুটো আছে মাই কণ্টেক্ট একচেপ্ট। ইয়াত থাকিব সকলো কণ্টেক্টখিনি ওলাব। ইয়াত আপুনি কণ্টেক্ট কাক দেখাব নিবিচাৰে তেওঁ আপুনি ক্লিক কৰি দিলে ইয়াত আপুনি কাৰোবাক নেদেখাওঁ বুলিলে পাৰে। থাৰ্ড অপশ্যনটো হৈছে অনলি শ্বেয়াৰ উইথতো একেখন লিষ্টে ওলাব আপোনাৰ কণ্টেক্টত থকা। তাৰ পৰা আপুনি যাক ক্লিক কৰে তাত সেই ফ্ৰেণ্ডক আপুনি দেখাব পাৰিব আপোনাৰ ষ্টেটাছটো। থাৰ্ড অপশ্যনটো হৈছে নিউ ব্ৰডকাষ্ট মানেনো কি? নিউ ব্ৰডকাষ্ট মানে হ'ল আপুনি ধৰক বহুতো ফ্ৰেণ্ডক একেলগে এটা মেছেজ শ্বেয়াৰ কৰিব লাগে। সেই মেছেজটো আপুনি কেনেকৈ শ্বেয়াৰ কৰিব, বা এটাকৈ শ্বেয়াৰ কৰিলে আপোনাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, বহুত সময় যাব পাৰে, বহুত সময় লছ হয়। সেইবাবে আপুনি নিউ ব্ৰডকাষ্টটো খুলিব লাগিব। আপুনি ইয়াত তিনিটা গুটি দেখিছে, তিনিটা গুটিত গৈ আপুনি ইয়াত যাব নিউ ব্ৰডকাষ্টক আপুনি মানুহৰ নাম দি এণ্ট্ৰি কৰি দিব। ইয়াত জাষ্ট ক্লিক কৰি দিলে হৈ যাব। অ'কে টিপিব, এক ৰাইট চিনটো আছে নীলাকৈ। তাৰপিছত ব্ৰডকাষ্টটো ছেভ হ'ব, ব্ৰডকাষ্ট ফাইলটো ভৰি যাব। ইয়াত আপুনি যি মেছেজে সকলোলৈকে মেছেজটো যাব, এই সকলোলৈকে মেছেজটো যাব আপুনি। তাৰপিছত আহিলে ষ্টাৰ মেছেজনো মানেনো কি? ষ্টাৰ মেছেজ হৈছে এইটো মোৰ মেছেজকে চালোঁ, আতংকিত নহ'ব, সজাগ হওক। এই মেছেজটো মই ষ্টাৰ মেছেজ কৰিব লাগে। হয়তো আপুনি বহুত মেছেজ আছে, বহুত মেছেজ কিমান মেছেজ চাব মানে। এইটো মেছেজ হয়তো এসপ্তাহৰ পিছত বিচাৰি নাপাব পাৰে। কোনে দিছিলে? কৃষ্ণ কোমল বুলি কোৱা মই এজন বন্ধুৱে দিছিল। মই লং প্ৰেছ কৰি ৰাখিলোঁ। এই ষ্টাৰটো দেখিছে, ষ্টাৰটো টিপি দিব। ইয়াতে এটা ষ্টাৰ চিন পৰিব আৰু এই ষ্টাৰ হৈ থাকিব, মাৰ্ক হৈ থাকিব বস্তুটো, ফটোখন বা মেছেজটো। আপুনি তাৰ বাবে ক'ত চাব লাগিব? এই তিনিটা গুটি টিপিলে ষ্টাৰ মেছেজ দেখিছে, ষ্টাৰ মেছেজত গৈ আপুনি এইটো পাই যাব। মোৰ ষ্টাৰ মেছেজ আৰু আছে অনেকটা, ইয়াত দেখিব পাব আপুনি ষ্টাৰ মেছেজটো। আৰু এটা শেষত ক'ব বিচাৰোঁ যে আপুনি কাৰোবাক মেছেজ কৰিছে, আপুনি সেই মেছেজটো লোকজনে চাইছে নাচাইছে, কোনোবাই আপুনি চালৰ গ্ৰীণ হৈ নাথাকে সম্ভৱ, আপুনি ধৰক এনেকুৱা কৰি থ'ব পাৰে। ইয়াতে গৈ টিপিব, ছেটিংছত যাব, ছেটিংছত যায় একাউণ্টছত যাব, একাউণ্টছত প্ৰাইভেচি যাব, প্ৰাইভেচি গ'লে এই ৰিড ৰিচিপশ্যন তাত আপুনি এইটো অফ কৰি থ'ব পাৰে। আপুনি তেতিয়া আপোনাৰ লাভ কি হয়, আপুনি কাৰোবাক মেছেজ কৰিলে তেখেতে হয়তো মেছেজটো চাব, কিন্তু আপুনি গ্ৰীণ দেখা নাপাব। আবার আপোনাক যদিও বেলেগে দিয়ে, আপুনি মেছেজটো চাব, চেণ্ড কৰিব, কিন্তু তেওঁ গ্ৰীণ নেদেখে। আপুনি কিন্তু চাই দিছে, তেওঁ গম নাপাব যে আপুনি মেছেজটো ৰিড কৰিছে বুলি। আৰু ষ্টেটাছৰ ক্ষেত্ৰতো এনেকুৱাই সম্ভৱ। পৰাপক্ষত এইটো ৰিড ৰিচিপ্টটো অন কৰি ৰখাই ভাল। চ' ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাজতে থকা ঘণ্টি আইকনটোত দবাই দিব নাপাহৰিব। ধন্যবাদ।